कमतापुर गावखुंथाय परिषदनि मावफुं सोद्रोमाफोरखौ बङाइगावनि बरफोथार गेलेग्रा फोथाराव बरायो। कच राजबंशी रायजोफोरा दिनै बङाइगावनि बरफोथार गेलेग्रा फोथाराव कमतापुर गावखुंथाय परिषदनि लेङाइ गाहाय मावफुं सोद्रोमा सुकेन रायजों लोगोसे अतुल राय आरो त्रैलोक्य रायखौ बरायो। আমাৰ অসম বিধানসভাৰ ইলেকশ্যনৰ আগতে যে অসম চৰকাৰে যেটো 4খন স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰিছিলে তাৰ ভিতৰত কোচ ৰাজবংশী অট'নমাছ কাউন্সিল এখন আছিল। কিন্তু আমাৰ অলপ টেকনিক্যাল অসুবিধা বুলি কওঁ এতিয়া। সেই অসুবিধাৰ কাৰণে কি হ'ল আমাৰ অটটেকিংটো সেই সময়ত নহ'লে আৰু আমাৰ নিৰ্বাচনৰ নিয়ম নীতি বিধি লাগু হৈ গ'ল আৰু সেইকাৰণে কৰা নহ'ল। কিন্তু শেষত যোৱাকালি আমাৰ এই কাম সুকলমে হৈ গ'ল আৰু যি আমাৰ সংগঠনৰ জাতীয় সংগঠনৰ যি দুই এজন ব্যক্তিয়ে যিটো ইয়াত মানে অলপ হেৰি কৰিছিলে অপচ কৰিছিলে। অপচ মানে এনেকুৱা তেওঁলোককো ইয়াত সোমাই ল'ব লাগিছিলে, সোমাই ল'ব পৰা হোৱা নাছিল কাৰণ এটা সংবিধানৰ নিয়ম নীতি আছে যে 30 জন হ'ব লাগে সংখ্যাটো। এই 30 জনৰ ভিতৰত কাক ল'ব কাক নল'ব এনেকুৱা এটা হৈ তেওঁলোকে অলপ বেয়া পাইছিলে আৰু তেওঁলোকক শেষত আমি আলোচনা বিলোচনাৰ মাজেদি তেওঁলোকৰ লগত বহি পেলাই আমি সমস্যাটো সমাধান কৰিলোঁ। আৰু চৰকাৰৰ ফালৰ পৰা আছিলে, আমাৰ সংগঠনৰ ফালৰ পৰা জাতীয় সংগঠনৰ পৰা আছিলে, আমি সকলোৱে মিলিত হৈ পেলাই এই কামবিলাক আমি কৰিছিলোঁ। আৰু শেষত আমি যোৱাকালি আমি গুৱাহাটীত এই শপত গ্ৰহণ অনুষ্ঠানটো হৈ গ'ল আৰু আমি এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যোগেদি বিশেষকৈ আমি কোচ ৰাজবংশী যিখিনি জনগোষ্ঠীয় মানুহ আছে এই মানুহখিনিৰ যিখিনি আৰ্থ-সামাজিক অৰ্থনৈতিক শিক্ষা স্বাস্থ্য যিখিনি আমি পিছ পৰি আছোঁ এই কামখিনি আমি সকলোৰে সন্মিলিত চেষ্টাত আমি এই কামখিনি আগবঢ়াই লৈ যাম। আৰু যাতে আৰু ইয়াৰ লগে লগে আমি কমতাপুৰ নামটো দিয়া হৈছে। কমতাপুৰবাসী যিখিনি আমাৰ নিষ্পেষিত নিপীড়িত আমাৰ অন্যান্য সম্প্ৰদায় আছে জনগোষ্ঠী আছে সেইখিনিকো আমি সমান্তৰালভাৱে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যোগেদি এই জনগোষ্ঠীসমূহকো আমি উন্নয়নৰ বাটত আগবঢ়াই লৈ যাম। কিমানগৰাকীয়ে শপত ল'লে কালিৰ দিনটো আমাৰ 30 আছিলে। এজনৰ ব্যক্তিগত অসুবিধা আছিল, এজন অনুপস্থিত আছিলে আৰু এজনৰ শাহুহাই ঢুকোৱাৰ কাৰণে এই 3জনে শপত গ্ৰহণ কৰিব পৰা নাছিলে আৰু এইটো পিছত আমি কৰাই দিম। আচ্ছা, বিশ্বজিৎ ৰায় তেখেতে ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে যে কালিৰ দিনটো তেখেতৰ বাবে কলা দিৱস বুলি তেখেতে উল্লেখ কৰিছে। এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া দিব? চব মানে ভিন্ন ব্যক্তি ভিন্ন মত থাকিব পাৰে কাৰণ এইটো তাৰ ওপৰত মই কোনো কমেণ্ট মই নকৰোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে সকলোৰে। মই বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকল আপোনালোককো মই আমাৰ বুদ্ধিজীৱীসকলকো মই আহ্বান জনাম যে আমাৰ যিখিনি উন্নয়নৰ ক্ষেত্ৰত যিখিনি কৰিব লগা আছে আপোনালোকে সকলোৱে আমাক দিহা পৰামৰ্শ আগবঢ়াব। মানুহ 2-এজন মানুহ অলপ অসন্তুষ্ট থাকিব জানো, আমি সকলোৱে জানো। গতিকে এই ক্ষেত্ৰত মই এইখিনিয়ে ক'ম যে আমি সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত আমি মনোনিৱেশ কৰিম। আপোনালোকে জানে অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সন্মান সহকাৰে মৰ্যাদা সহকাৰে তেওঁ মানে কাম কৰি আছে যে সকলো নিপীড়িত নিষ্পেষিত যিখিনি আমাৰ জনসাধাৰণ আছে, জনগণ আছে, সম্প্ৰদায় আছে, জনগোষ্ঠী আছে, এই সকলোখিনিক লৈ পেলাই তেওঁ এখন বৃহত্তৰ এখন সমাজ, বৃহত্তৰ এখন অসম গঢ়াৰ কাৰণে তেওঁ বদ্ধপৰিকৰ। আৰু সেইমতে আমি তেওঁৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ পেলাই আমি যাতে তেনেকুৱা ধৰণৰ আমাৰ এই কমতাপুৰ যিখিনি আমি বঙাইগাঁও, ধুবুৰী, আমাৰ দক্ষিণ শালমাৰা, মানকাচৰ আৰু ৰাভা হাজঙৰ বাদ দি গোৱালপাৰা যিখিনি আমাৰ অঞ্চল ইয়াত আছে এই গোটেইখিনি অঞ্চলক লৈ পেলাই আমি উন্নয়ন কৰিব এটা বিচাৰিছোঁ আৰু সকলোৱে আমি এই বুলি পণ লৈছিলোঁ। যোৱাকালি আমি বিশ্ববীৰ চিলাৰাৰ যিটো প্ৰতিমূৰ্তি আমিনগাঁৱত তাতে আমি সকলোকে গৈ পেলাই শপত লোৱাৰ আগতে আমি তাতে সংকল্প লৈছিলোঁ যে আমি চিলাৰাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ পেলাই প্ৰত্যেকজন যাতে আমি EM-GM আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা শপত তাতেও আমি লৈছিলোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে আহক আমি সকলোৱে একত্ৰিত হৈ পেলাই সকলো দিহা পৰামৰ্শ লৈ পেলাই আমি যাতে এখন বৃহত্তৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাম আমি আগবাঢ়াই লৈ যাব পাৰোঁ আৰু এখন সপোনৰ আমি কমতাপুৰ যাতে উপহাৰ দিব পাৰোঁ, এইখিনি আমাৰ সংকল্প আছে। बे बरायनाय हाबाफारिनि गेजेरजों KSCनि लेङाइ गाहाय मावफुं सोद्रोमा सुकेन रायआ कच राजबंशीफोरनि गासैबो बिथिंनि जौगानाय आरो कमतापुर खुंथायनि सिङाव थानाय मोनफ्रोमबो हारिनि जौगानायनि सायाव खामानि मावनायाव नोजोर होनाय जागोन होनना बुङो। আমি অসমৰ কোচ ৰাজবংশীসকলক
জনজাতিকৰণ কৰিব লাগে বুলি আমি দীৰ্ঘদিন সংগ্ৰাম কৰি আহিছোঁ আৰু লগতে আমি পৃথক কমতাপুৰ হ'ব লাগে বুলি আমি আন্দোলন কৰি আহিছোঁ। আজি দীৰ্ঘদিনীয়া আন্দোলনৰ ফলত আজি আমি ধৰি লওক পৃথক কমতাপুৰ পোৱা নাই, কিন্তু কমতাপুৰ নামেৰে আমি এটা অসম চৰকাৰৰ পৰা আমি এটা সৰু অট'নমাছ কাউন্সিলৰ যোগেদি কমতাপুৰ অট'নমাছ কাউন্সিলৰ যোগেদি আমি এটা স্বীকৃতি পাইছোঁ। তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে অসম বিজেপি প্ৰদেশ কমিটিক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমি বিচাৰি অহা বস্তুটো যদিও আমি পাব লগা বস্তুটো পোৱা নাই, আমি কিছু স্বীকৃতি পাইছোঁ, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে জনজাতিকৰণৰ কথাটো আমি বিভিন্ন সময়ত আন্দোলন কৰি অহাৰ ফলত আজি কিছু বছৰৰ পৰা এটা আনুষ্ঠানিকভাৱে কিছু প্ৰক্ৰিয়াৰ মাজেৰে কিছু দূৰ আমাৰ প্ৰক্ৰিয়াটো আগুৱাই আহিছিল। যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে এটা অসম চৰকাৰৰ লগত বৈঠক হৈছিল। অসমত বিভিন্ন প্ৰান্তত থকা কোচ ৰাজবংশী সংগঠনৰ লগত, জাতীয় সংগঠনৰ লগত এটা বৈঠক হৈছিল যে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব। দুই ধৰণে জনজাতিকৰণ কৰিব। অবিভক্ত গোৱালপাৰা জিলা যিকেইখন আছে সেইকেইখনৰ কোচ ৰাজবংশীসকলক এটা বেলেগ প্ৰক্ৰিয়াৰে জনজাতিকৰণ কৰিব আৰু যিসকল অবিভক্ত গোৱালপাৰা জিলা বাদ যিসকল অসমৰ বিভিন্ন জিলাত কোচ ৰাজবংশী আছে তেওঁসকলক এটা বেলেগ কোটাত জনজাতিকৰণ কৰিব বুলি এটা সিদ্ধান্ত হৈছিল। এই সিদ্ধান্তটো এতিয়া সিদ্ধান্তই আছে আৰু তাৰ আনুষ্ঠানিক কোনো প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। কিন্তু এইটো কথা ঠিক, আমি য'তেই নাথাকোঁ, আমি স্বায়ত্ব পৰিষদত আমি চৰকাৰৰ গণ্ডিৰ মাজত আমি সোমাইছোঁ আৰু চৰকাৰৰ গণ্ডিৰ মাজত নাথাকিলেও আমি য'তেই নাথাকোঁ কিয় আমি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কথাটো আমি সদায় কৈ যাম। আমাৰ এইটো এটা জাতীয় সমস্যা। যেতিয়ালৈকে আমাৰ জনজাতিকৰণৰ সমস্যাটো সমাধান নহয়, আমি এই সম্পৰ্কত চৰকাৰক আমি দাবী দি আহিম আৰু আনুষ্ঠানিক অনানুষ্ঠানিকভাৱে আমি চৰকাৰক এই প্ৰসংগত আমি সদায় মনত পেলাই দি আহিম।